হেল্ল' গাইজ নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই চকুত টোপনি লৈ ছানডে দিনা আমি ট্ৰেইনিঙলৈ বুলি যাত্ৰা হৈছোঁ। মোৰ লগত আৰু এগৰাকী মেম। আমি যিহেতু ডিব্ৰুগড়লৈ গৈছোঁ আৰু বগীবিল পাই গ'লোঁ। যিহেতু ছানডে অকণমান শুবলৈ মন যায়, কিন্তু তথাপিও এইফালে আমাৰ ঠাইখিনি পাই গ'লোহি। আৰু ভিউটো চাওক কিমান ধুনীয়া। আৰু এইফালে আমাৰ এতিয়া ট্ৰেইনিং হৈ আছে আৰু ট্ৰেইনিঙৰ মাজতে আমাৰ টি ব্ৰেক হ'ল, লাঞ্চ হ'ল, তাৰপাছত আমাৰ এইফালে আমি ঘৰমুৱা হ'লোঁ। বাই বাই সকলোকে, ভাল লাগিলে। আৰু আজি ট্ৰেইনিংটো সকলোৱে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ। প্ৰায় 2:30মান বাজিলে আৰু এতিয়া আমি ইমান ধুনীয়া ঠাই দি পাৰ হৈ আহিছোঁ। চাওকচোন খুব ধুনীয়া ঠাইখিনি। থেংক ইউ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।